গুড মৰ্নিং গাইজ তো মই আছোঁ এতিয়া বিহাৰত অৰ্থাৎ দৰা ঘৰত তো ৰাতিপুৱা শুই উঠি ব্ৰাছ চাছ লৈ কিনে বাহিৰলৈ ওলাই আহিছোঁ তো বাহিৰলৈ বিলাক ধুনীয়া সৰিয়হ খেতি পূৰা ভিউটো মজা ভিউ তো আমি দুটা ওলাই আহিছোঁ আৰু ঘৰৰ পৰা ওলাই কিনে অলপ বাহিৰফালে ওলাই আহিছোঁ ব্ৰাছো কৰিম আৰু অলপমান ভিউবিলাক চাম ৰাতিপুৱা ঠাণ্ডা বহুত তো এতিয়া মোটামুটি বাজিছে 8টামান বাজিছে তাৰপিছতো ঠাণ্ডা আছে এইবিলাক পোৱালিবিলাক দৌৰি আছে চাইকেল লৈ গৈ আছে তো আমি দুটা অলপ বাহিৰলৈ ওলাই আহিছোঁ আৰু তো আজি ভিডিঅ'টো দেখিনিয়ে যে আমি আজি কি আছে আজি ডান্স হ'ব আৰু আৰু আজি ডান্সে থাকোঁ আৰু বেলেগ কাম নাই আৰু বিয়া হ'ব আজি বিয়া আছে তো আজি মেইন বিয়া হয় তো আজি বিয়াত যাম আমি তো দেখাম ভিডিঅ' আপোনালোকক তো এইটো এখন ডাঙৰ গছ সেইবিলাক গাঁৱত থাকে এইবিলাক ডাঙৰ ডাঙৰ আহঁত গছ আহঁত বা কি আহঁত নাই এইটো নহয় বেলেগ কিবা তো লাহে লাহে ভিউবিলাক দেখা পাই থাকিব এনেকুৱা তো আমাৰ লগত আৰু এজন আছিলে আমি তিনিজন আহিছিলোঁ এইফালে দেওবাৰ তাতে আমি ব্ৰাছ চাছ লৈ কিনে ওলাই আহিছোঁ যিমান গৈছোঁ সিমান ঠাণ্ডা লাগি যাইছে পূৰা ঠাণ্ডা তাৰপিছত ৰাতি শুইছোঁ ওপৰত দেখা পাইছে মানে ৰাতি আমি চব মিলি চাদৰ ওপৰত পূৰা লৈ শুইছোঁ ইটো 9টামান বজাতে সোমাইছে মই ৰাতি মোটামুটি 12টা 1টালৈকে আছোঁ ভিডিঅ' এডিটিং কৰি আছিলোঁ চ' ভিডিঅ' এডিটিং কৰি থাকোঁতে টাইম লাগিল তাৰপিছত ভিডিঅ' এডিটিং কৰাৰ পিছত আপলোডিং হৈ দিছোঁ মোটামুটি আপলোড হৈ গৈছে চাগে লাহে লাহে আপলোড হৈ আছে ঠাণ্ডা টাউন লাগিছে ইয়াতে বেলেগ একো নহয় ভাল লাগছে কিন্তু দেই মানে হাল্লা হুল্লা নাই মানে গাঁৱৰ যোনটো পৰিৱেশ সেইটো পৰিৱেশ ইয়াতে বঢ়িয়াকৈ আছে আৰু ঠাণ্ডা বহুত ঠাণ্ডা তাৰপিছত কালি ৰাতি আমি ভাত খালোঁ তাৰপিছত ভাত দালি মাৰি ৰহৰ দালি বনাইছিল চাগে মিক্স দালিত ৰহৰ দালি বেছি আছিল তাৰপিছত আৰু মিক্স চব্জি ভাল লাগিছে পাপৰ ইয়াতে সেইটো ভাল চাওক ইয়াতে ন' হেলমেট যিমান হাইৱে যাওক আমি কালি হাইৱে দি আহিছোঁ হাইৱেটো হেলমেট নালাগে না লাইচেঞ্চ মোৰতো লাইচেঞ্চ নাই দেখা পাইছে সেনেকৈ ঘূৰি আছোঁ তো পুৰা ঠাণ্ডা তথাপিও আমি এটা হেলমেট লৈছোঁ আৰু ছেফটিৰ কাৰণে মোৰ ছেফটিৰ কাৰণে এটা হেলমেট লৈছোঁ তো এতিয়া দুয়োটা এনেকৈ ওলাই গৈ আছোঁ আৰু ৰাস্তাত আছে এইফালে ৰ'দ ওলাইছে এইফালে পৰা ৰ'দ ওলাই আহি আছে কতৰে ৰ'দে আহি আছে এইফালৰ পৰা ৰ'দ ওলাই আছে আমি আৰু গৈ আছোঁ বাছ কৰি ৰ'দ দেখা নাপাব আৰু না তাকে কিবা এটা ভাল লাগি আছে কিবা এটা গাঁও ফিল হৈছে কিবা শান্তি মজা লাগি আছে আৰু ইয়াতে সেইকাৰণে তো ইয়াতে আজি বিয়া কৰি যাব তাৰপিছত 3টা এইটো কমন আৰু একচুৱেলি গাঁৱৰ ভিতৰ এলেকাত নহয় ৰাস্তাৰ ফালে গ'লেও আপোনালোকে হাইৱে দেখা পালেও হাইৱে ফালে গ'লেও আপুনি দেখা পাব যে 2-3টা উইদাউট হেলমেট গৈ আছে যায় ইয়াতে চবে কমন এইটো হ'ল মাছ তাতে ৰাহুলে আৰু বৰশী চৰশী বাই থাকে ইয়াতে কিন্তু আজি এতিয়া আৰু সি নিজে তাৰ বিয়াৰ কাৰণে সি আৰু বৰশী নাপায় নহ'লে আমি বৰশী পাব আহিলোঁ হয় তো গাইজ ভাবি আহোঁ আমি বিয়াৰ পিছত বেলেগ জেগাত ক'ত ফুৰিব যাম মোক পিছে ক'ত দেখাবি কি দেখাব নিবি বিয়াৰ পিছত ক'ত নিবি বিয়াৰ পিছত ফুৰাবৰ কাৰণে বৈশালী মন্দিৰ অঁ তাতে তিনিটা বস্তু আছে পাৰ্ক আছে ভীমসিং লাঠি আছে তাৰপিছত জৰমুখী মহাদেৱ আছে সেইবিলাক ফুৰিব জেগা আছে তো বিয়াৰ পিছত বৈশালী যাম চাবৰ কাৰণে তো আপোনালোক থাকিব আমাৰ লগত তো ভিডিঅ'বোৰ চাই থাকক আৰু যোনে ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰক বিহাৰৰ পৰা ভিডিঅ' দি আছোঁ মই আৰু পাই থাকিব আৰু ক'ৰবাত যাই থাকিম এখন বিয়া হ'লে আকৌ ক'ৰবাত যাম মই কাম মোৰ চব দেখাই থাকিম আৰু তো কালি এনেকৈ ইফালেদি গৈ আকৌ এনেকৈ ঘূৰি যাব পাৰি আৰু একেটা ৰাস্তাই আছে তো এনেকৈ গৈ আছোঁ না পূৰা খেতি আৰু এতিয়া সৰিয়হ খেতি চলিছে এইফালে সৰিয়হ খেতি ইফালে গছ আছিলে এইখিনি আমৰ গছ নেকি আমৰ গছ এইবিলাক আমৰ গছ হয় আমৰ গছ চিনি পায় চবেই খেজুৰৰ গছ তো ইয়াতে খেজুৰৰ গছ নাই খেজুৰ গছ অঁ এইটো ডাঙৰ হ'লে ইয়াৰ পৰা জুচ ওলায় অঁ খেজুৰ দেশী জুচ ওলাব তাৰপিছত খাব বোলে কোৱাটো মানে কি ফল বুলি থাকে নহয় খেজুৰ ওলায়
খেজুৰ ফলটো খেজুৰ খেজুৰ ফল এতিয়া লাগছে নাই এতিয়া ফুলি এতিয়া ডাঙৰ হ'ব যেতিয়া নাই ডাঙৰ নহয় এইটো এটা ছিজন থাকে এই ছিজনত ওলায় আৰু খেজুৰৰ গছ আমাৰ গুৱাহাটী ফালেতো খেজুৰ গছ নাই এই ইয়াৰ কাঠটো চা না এইবিলাক চব কাটা হয় ৰে এইবিলাক গাছ চাক এইবিলাক চব কাটা হয় টান কাটা ইমান ডাঙৰ আছে ন এইবিলাক কাটা চাওক এই লাগছিলে অফ ছিজনত গুচি গ'ল এইবিলাক অতি ডাঙৰ কাটাই আছে কাটি দিব কাটাটো লাগিলে পূৰা বিষায় হেৰি ৰাস্তাটো বন্ধ কৰি দিলে নেকি বন্ধ কৰা নাই নামানে নিজৰ ৰাস্তা আছে এইটো এটা মন্দিৰ আছে কোনটো এইটোতো পুৰণা মন্দিৰ হয় কি মন্দিৰ হয় নাজানো এটা বস্তু দেখাই আছোঁ দিয়ক এইবিলাক এইটো গৈঠা বুলি কয় গোবৰ আৰু কিহৰ গোবৰ আৰু এই কি কয় ধানৰ হেৰি লাঠিবিলাক যে থাকে এইবিলাক ধান কটাৰ পিছত এইবিলাক ৰৈ যায় যে সেইবিলাক মিলাইখিনি বনায় এইটো খানা বনাবৰ কাৰণে খৰি কাম কৰে না খৰি কাম কৰে বহুত আচ্ছা গোবৰ আৰু এইটো মিলাই কেনে বনায় না পূৰা লাই এইটোত মানে পূৰা একেবাৰে ভালকৈ জ্বলি থাকে হেৰিৰ নিচিনা কি কয় কয়লাৰ নিচিনা জ্বলে কয়লাৰ নিচিনা মানে এইটো লোকেল কয়লা আৰু মানে লোকেল কয়লা আৰু ইয়াতে এইটোত খানা বনালে এই খানাবিলাক নজ্বলে ৰুটি চুটি নজ্বলে আচ্ছা ঐঠা আৰু লিটি চিটি বনাই ইয়াতে আমাৰ দেশী লিটি আমাৰ ইয়াতে বনায় কাৰণ 12টা এটালৈকে আছোঁ মই ডাঙৰটাও আছিল তেতিয়ালৈকে তো তেতিয়ালৈকে আছিলোঁ তাৰপিছত তইতো শুই গ'লি 9টা বজাতে মই শুইছোঁ কিন্তু তথাপিও এই অলপ ঠাণ্ডা লাগি আছিল কিয় এইটো জেকেট পিন্ধিছোঁ সেইকাৰণে অলপ ঠাণ্ডা লাগিব নালাগে দেখোন তোৰ মাজত আছিল ন ইফালৰ পৰা আছে মইতো ঠেলি আছোঁ এনেও এই টানি লৈছিল না পূৰা মই গম নাপাওঁ কম্বলবিলাক গুচাই লৈছিল মই এটা ছিংগলকৈ এক পিচ এটা কম্বল লৈ থৈ দিছিলোঁ সেইটো পূৰা উৰি আছিলোঁ গম পাওঁ আৰু মই এটা ছিংগলকৈ কম্বল লৈ আছিলোঁ মই সেইটো উৰি আছিলোঁ তো কৈছে এইবিলাক সৰিয়হৰ খেতি চৰচৌ কা খেত তো আমি এতিয়া ঘূৰি আকৌ এনেকৈ উল্টাকৈ তাতে যাম আৰু তো এইটো হৈছে ৰাজহুৱা পুখুৰী ইয়াতে মানে কিবা কিবিবিলাক যে পিণ্ড চিণ্ড উঠাই বা কিবা কিবিবিলাক যিবিলাক নিয়ম কৰে চব ইয়াতে কৰে এইটো পুখুৰীতে কৰে নিয়ম চিয়মবিলাক এইটো পুখুৰীতে হয় নিয়মবিলাক যিমান যি নিয়ম থাকে আৰু আমাৰ হাতোৱে গা ধোৱাত ব্যস্ত হৈ আছে ঠাণ্ডা চাণ্ডা নালাগে সিহঁতৰ এইবিলাক ফুল চুল আছে নিয়ম চিয়ম এইবিলাকৰ এটা মাছো আছে এতিয়া ক'ত কোচিং চেণ্টাৰ আছে নেকি না টিউশ্যন চিউশ্যন আছে সেইকাৰণে চাইকেল ছোৱালী চাইকেলবিলাক আছে চাওক দেখা হৈছে নাই এইবিলাক চাইকেল হয় দেখাই আছোঁ বিলাক তো তাতে কিবা কোচিং চেণ্টাৰ এটা আছে চাগে সেইকাৰণে চব জেগাত কোচিং থাকে এটা কোচিং চেণ্টাৰ বেছি না কোচিং থাকে বেছিকৈ থাকে বেছিকৈ ঘৰ মে শিক্ষা চবতকৈ বেছি মেথছৰ থাকে মেথছৰ তো গাইজ এইখন হৈছে সৰিয়হ খেতি যোনে যোনে দেখা পোৱা নাই দেখা দিছোঁ বহুতে দেখা পাইছে বাৰু কিন্তু ভাল লাগে কিবা এটা ভাল লাগে সৰিয়হ খেতি এইফালে পঢ়াই আছে তো ইয়াতে চাইকেলবিলাক আছে ডেট মিনছ ইয়াতে ক'ৰবাত টিউশ্যন চলি আছে ইয়াতে এইটো ঘৰত টিউশ্যন চলিছে এই ঘৰটো টিউশ্যন চলি আছে ইয়াতে চাইকেল আছে এইটো ঘৰত টিউশ্যন চলি আছে চাইকেল আছে ইয়াতে ইয়াতে মজা ইয়াত টিউশ্যন চলি আছিলে এইটো কোচিং চেণ্টাৰ জেগাতে পঢ়াই আছে বেছি ডাঙৰকৈ চাউণ্ড নকওঁ পঢ়াই আছিলোঁ তাতে পঢ়াই আছে চাইকেল লৈ দেখাইছিলোঁ এইটো ঘৰত পঢ়াই আছে এইটো ঘৰত পঢ়াই আছে বেছি ডাঙৰকৈ নকওঁ খেলিব আৰু মোক ইয়াৰ পৰা
আৰু একটা পৰা দিলোঁ একটা পৰা একদম ভিডিঅ' বনালোঁ তো এটা ঘৰত খেতি ঘৰ মে গাই হ'ল সেইবোৰ থাকে তো যিখিনিয়ে মই মুখ চুখ ধুই লওঁ মুখ চুখ ধুই লৈ উঠি পিছত আকৌ কি কৰোঁ আপোনাক জনাই আছোঁ এতিয়া মুখ চুখ ধুই লওঁ ঠিক আছে বাই বাই গুড মৰ্ণিং চবকে গুড মৰ্ণিং তো গাইছ ৰাহুলহঁতৰ ঘৰ হৈছে এইটো দেখিছেনে পেণ্ডেল লগোৱা আছে সেইটো ৰাহুলহঁতৰ ঘৰ আমি বাহিৰৰ পৰা ওলাই আহিছোঁ এক ৰাউণ্ড মাৰিলোঁ দীঘলীয়াকৈ সেইটো ঘৰ সিহঁতৰ পেণ্ডেল লাগি আছে অলপ এই বগা ৰঙৰ ঘৰটো এইটো ঘৰ সিহঁতৰ ৰাহুলহঁতৰ ঘৰে চ' বাথৰুমৰ কাৰণে পূৰা বিচাৰি আছে আমি এতিয়া বাথৰুমৰ কাৰণে বিচাৰি ঘূৰিম এতিয়া মানুহ বেছি বাথৰুম আছে বাথৰুম 7টামান আছে বাথৰুম 7টা এতিয়া বিচাৰিম আৰু এইটো এটা বাহিৰত আছে সেইটো আমি পলাব লাগিব গাইছ এতিয়া মিঠাই পেকিং হ'ব এইবিলাক মিঠাই অনা হৈছে আৰু তলত আছে আমি আকৌ লৈ আহিম আৰু পেকিং কৰিম এইবিলাকত চবতে মিঠাই পেকিং কৰিব মিঠাই ফল চল চব পেকিং হ'ব চববিলাক ভিডিঅ' দেখাইছে আপোনালোকক চব পেকিং কৰিব এইকেইটা হৈছে মোৰ ভতিজা হয় আৰু এইকেইটা ডেটটো ক'ব হৈছে সেইখিনি পেকিং কৰি আমি সেইখিনি পেকিং কৰা হ'ব বুলি নিয়ম আছে ডাইৰেক্ট ফলটো দিলে তাৰ তলত কিবা দিব লাগে তাৰমানে যোনটো ষ্টিলৰটো ওপৰত কিবা দিব লাগে মানে কি দিব লাগে পাত দিব নে মানে আম পাত দিব লাগে দি আছে মানে চবৰে নিয়মবিলাক বেলেগ বেলেগ না তো এতিয়া সুধিব গৈ আছে যে ইয়াৰে তো মানে ষ্টিলৰ কেইটাত তলত কি দিব মানে কাগজ দিব নে আম পাত দিব নে কি দিব লাগিব প্লেনিং চলি আছে জনাই আছোঁ তো গাইছ আমি এতিয়া মানে পেকিং কৰিম পেকিং কৰা তাৰমানে এইকেইটা যিকেইটা আছে এইকেইটাৰ ওপৰত আম পাত দিয়া যাব না কৰি আম পাত দিয়া যাব এনেকৈ আম পাত দি কেনে আম পাত দি উঠি কিনে তাৰ ওপৰত মিঠাই দিয়া হ'ব তো এতিয়া ৰখিছোঁ সেইখিনি আম পাতখিনি মুচিব মানে মুচি উঠি আমি দিম বাৰু এইখিনি মিঠাই আছে আৰু আছে আমি এইখিনি ফাৰ্ষ্ট দি ল'ম তাৰপিছত নেক্সট শ্ৰেণী আকৌ দিম আৰু আহি আছে মিঠু এটা এটাকৈ আহি আছে আইটেমবিলাক দেখাই আছোঁ বাৰু মই কি তো আকৌ মিঠাইবিলাক আহি আছে লাহে লাহে আমাৰ দৰাও কামত লাগি আছে বাকী ৰাজু কি হয় চাহ খাই আছে বিয়া খাব আহিছে কাম কৰিব অহা নাই এইবিলাক মিঠাই থাকে মিঠাই আহি আছে আমি পেকিং কৰি যাই থাকিম দেখাই আছোঁ আপোনালোকে তো গাইছ এনেকৈ পেকিং হ'ব ফাৰ্ষ্ট আম পাতটো দিয়া যাব দি উঠি তাৰে ওপৰত ফলখিনি দিয়া যাব আৰু এই গ'ল মিঠাই পেকিং চলি আছে এনেকৈ পেকিং হ'ব পূৰা ফুলকৈ দিব আৰু लड्डू 2 है हमें पेकिंग हुए ऐसे हां लड्डू है तो 3 कर दो बाकी कम हो जाएगा सब कम हो जाएगा कोई दिक्कत नहीं बाद में देख लेंगे हां एक 4 है ना उसको 3 कर देना नहीं तुम घर के रख दो ना पहले अच्छा तो पेकिंगत আমাৰ দৰাও পেকিং কৰি আছে দৰা পেকিংত লাগি আছে কাৰণ কাম কৰা মানুহ কমি আছে সেইকাৰণে দৰা লগাই দিব মন আমি এইকেইটা পেকিং হৈ গ'ল আৰু পেকিং কৰিব আছে মোৰ কাম বন নাই মই এই মুচাত লাগি গৈছোঁ পাতবিলাক মুচি আছোঁ মই এতিয়া পেকিং কৰিছোঁ এইবিলাক কালাৰিং পেপাৰ আমি পেকিং কৰি আছোঁ পেকিং চলি আছে এইবিলাক পেকিং চব পেকিং হৈ গ'ল পেকিঙৰ ওপৰত ষ্টিকাৰ লগাম তো ই একো কৰা নাই এনে বহি আছে ই একো কৰা নাই स्टार्टिंग মই কৰিছো ই অকল আনি দাঙি আনি দিছে আমি পেকিং কৰিছোঁ स्टार्टिंग মই কৰিছো ভিডিঅ' আছে দেখাই দিছো আৰু এইবিলাকত চব ফুল চুল লগোৱা হৈ গৈছে ফুল চুল লগোৱা হ'ব কেনেকৈ কৰিব লাগে গোটেই শিকাই দিছো চ' ইয়ে আমাক চব ট্ৰেইনিং দিছে এক্সপেৰিয়েন্স হয় মোৰ কিবা বিয়া পাতিলে এক্সপেৰিয়েন্স আছে এই বিয়াৰ এক্সপেৰিয়েন্স কৰা নাই এইকেইটা কাম কাজ কৰা এক্সপেৰিয়েন্স বহুত আছে এক্সপেৰিয়েন্স এইবোৰ কাম কৰা বহুত এক্সপেৰিয়েন্স আছে লোকৰ বিয়াত কৰিলোঁ এতিয়া মোৰ বিয়াত কিয় কৰিব লাগে এইবিলাক চব পেকিং হৈ গৈছে আৰু তো এইবিলাক চব পেকিং হৈ গৈছে আৰু এইবিলাকৰ ফুল চুল লগোৱা হৈ গৈছে বাকীবিলাক ফুল চুল লগাম আৰু এতিয়া এইটো বাকী আছে পেকিং কৰাবৰ কাৰণে জিল পেকেট লগাই কাৰণে সেইকেইটা বাকী আছে তো আজি নিয়ম কি আছে ৰাহুল আজি নিয়ম কি আছে ক উঠ বৈ থাকিব লাগে বা আজি হেৰি কি আছে নিয়ম কি আছে আজি
আজিৰ নিয়ম প্ৰায় এতিয়াতো গা পা ধুই মানুহ পূজা কৰিব যাব মন্দিৰলৈ প্ৰায় 8-9টা মন্দিৰ হ'ব বেলেগ বেলেগ তাতে তাৰপিছত ঘৰত আহি আকৌ মোক গা ধুৱাব ভালকৈ আৰু তাৰপিছত আৰু কেইখনমান নিয়ম আছে নাই আহিব কুমাৰ আহিব এই গোটেইখিনি তেওঁলোকে নিয়ম কৰিব তাৰপিছত ইমলি কি বুলি কয় তেতলি তেতলি খোৱা এটা নিয়ম আছে যে মামাই খুৱাব মাক তাৰপিছতে সেইবোৰ কৰি মেলি আকৌ আমি বাৰতলৈ ওলাই যাম দৰালৈ কেতিয়া যাব প্ৰায় 5টাৰ পিছতে ওলাম 5টা বজাৰ পিছত দৰালৈ যাব ৰাতিপুৱা বিয়া আৰু ৰাতি বিয়া আৰু তাৰপিছত বিয়া বুলি বিয়া যেন অলপ কমকৈ লাগিছে বাৰু কিয় বা নাজানো কিয় কষ্ট কৰা নাই নেকি কষ্ট বেছিকৈ কৰিছোঁ সেইকাৰণে লাগিছে মোৰ বিয়া নহয় জানো নিজৰ কষ্ট নিজে কষ্ট লাগিছে হৈছে উপায় হৈছে মানে নিজৰ বিয়াত নিজে লাগিছে বিয়া লগা নাই বেলেগৰ বিয়া যেন লাগিছে বাৰু এতিয়া আজি লাগি যাব আৰু গাত কি বঢ়িয়া কৈছে কি যে কৈছে বেলেগৰ বাজেট ইয়াত যে মজা লয় নিজৰ ইয়াত যে মজা নাপায় নহয় অকণমান মই ছেভিং কৰি ল'ম তাৰপিছত অলপমান মানে কাটি দিওঁ নহ'লে অলপমান মানে বেয়া লাগি আছে ছেভিং হোৱাৰ পিছত তো এতিয়া পেকিং হৈ আছে ৰাজু বেলেগ কাম নাই সি এনে ৱেষ্ট কৰিছে বস্তুবিলাক এটা এনেকৈ লগাই দিম দে ডিজাইনত এটা লগাই দিম তেনেকৈ হা এটা এনেকৈ ডিজাইন দিম দে সৰু যোৱাৰ পিছত তো পেকিং চলি আছে আমাৰ না ৰাজু এটা এনেকৈ পেকিং দিব দে এটা এনেকৈ পেকিং কি বস্তু গোলাপ ফুল লগাই দিম মাজতে এনেকা উৰে লাঠি লগাই चल और थोड़ा हो गई हो गया खत्म तो এতিয়া মই দাড়ি বনাব যাওঁ দাড়ি কাটিব যাওঁ বাকী ইয়াত দেখাইছো বাকী পাৰিবা এতিয়া পূজা আৰম্ভ কৰা হয় এইটো ইয়াতে নেক্সট এটা পূজা কৰিছে ইয়াৰ বিষয়ে আমার জগদম্বা সিদ্ধি মাতা দুৰ্গাৰ 7টা 9টা দুৰ্গাৰ 9টা ৰূপৰ এইটো মন্দিৰ ইয়াতে আছে তো ইয়াতে পূজা কৰি আছে তো গাইজ মই এটা কওঁ চবে কয় বিহাৰখন লেতেৰা বুলি মই এটা কওঁ আপোনালোকক বিহাৰখন কিমান চাফা আমাৰ গুৱাহাটীতকৈ বহুত বেছি চাফা চাওক এখন ঘৰ হয় মানুহ ঘৰ ৰাস্তা না লেতেৰা চেতেৰা কিবা আছে মানুহে কয় বিহাৰ লেতেৰা বুলি কিন্তু চাওক এইটো বাইলে নহয় আগত ৰাস্তা আছে ৰাস্তা চাফা মানুহে এনে মানে কিছুমান জেগা আছে যাবলৈ আছে যোনে আপোনাৰ লেতেৰা বুলি কয় কিন্তু আগতে আছিলে এতিয়া ইমান লেতেৰা নাই মিছা কথা ক'ব সঁচা কথা কৈছোঁ এইটো ৰাস্তা চাওক এইটো হৈছে ৰাস্তা পুৰা পিনপিনে চাফা
ভিডিঅ' কাৰণে বেলেগ অপশ্যন নাই, ইয়াকে লৈছোঁ লগত। তাৰ লগত গৈছোঁ মই, হাতীৰ ওপৰত আছে পূৰা চেফ। कितना साल से कर रहा है? हाँ? अभी आया है? अच्छा अच्छा। ये कितना नंबर साथी है तुम्हारा? मतलब ये अटेंड करने का 4। अच्छा अच्छा। इसको पकड़ लेगा ना, इसको पकड़ ले रहे हैं। जाओ चलो। তো গাইজ আমি এতিয়া চৰ্টকাট লৈছোঁ। তো সেইফালে আছে সিহঁতকেইটা। তো আমি ইয়াৰ পৰা চৰ্টকাট লৈছোঁ, এইটো মন্দিৰ আহিব সেৱা কৰিবৰ কাৰণে, তাৰপিছত ঘৰ যাব। তো আজি যে ইহঁতকেইটা আছে, আমি চৰ্টকাট লৈছোঁ কেইটা। তো আমি ইফালে গৈ আছোঁ। তো আমি ইয়াতে নটা মন্দিৰ দৰ্শন কৰি অহাৰ পিছত এটা বিশেষ নিয়ম থাকে, মানে কি দৰাই গা ধোৱাৰ বিশেষ এনেকুৱা নিয়ম নাথাকে, কিন্তু মানে জেনেৰেলি মানে আমাৰ তেনেকৈ গা ধোৱা নিয়ম থাকে। ইয়াতে গা ধোৱা নিয়ম নাথাকে।
দৰাই নৰ্মেলি নিজেই গা ধুৱে তো গা ধুই অহাৰ পিছত লাষ্ট এটা নিয়ম থাকে যে দৰাই 5 গৰা ভাত খা মানে কি 5 গৰা দৈ চিৰা খাব পাৰে আৰু 5 গৰা যিমান খায় সেইখিনি খাব পাৰে নিজৰ ফালৰ পৰা আৰু 5 গৰা খোৱাৰ পিছতে বয়েকে মানে যিটো বয়েক থাকে বয়েকে সেইখিনি মানে গুচাই লৈ আনে মানে 5 গৰা লাষ্ট খাব পাৰে 5 গৰাত যিমান যি খায় আৰু তো নিয়ম এইখিনি চাই লোৱা হওক এইটো এটা ইউনিক নিয়ম হয় আৰু बोल दो लाला एकनी खोले बोलते हैं नहीं लोगों को नहीं बोलना ये तुम लोग पूछो ये बोलो है ना राम भैया से पूछो हां वो बेटा का है ना कोई जात का खाता बेटवा तो खाए तो जित कोनिया ले बेटी सहल का है कोई काम करे लेकिन बेटी के 5 बार ओकली खा सका ले आदेश भी करके भूल गए हैं खाली उठा के खाई जाइए ना तब तू पहले कौन बड़का कौन पूरा लो मुंह में डालो हाँ अरे भूखे रहेगा भूखे को दिन भर भूखे रखा रहता है लोग घरे उठे नहीं मिठाई नहीं खा खा सबको चंदन निकालना होगा ये भी नहीं जाएगी तुम जाओ তো গাইছ আমি যাব ওলালে বিয়াৰ কাৰণে মই আছো আৰু পিছফালে চববিলাক আছে हेलो हेलो जा रहा है कौन है देव हेलो अभी हम लोग जा रहे हैं बारात মই চিট পোৱা নাই পিছত বহি আছো ये हमार हम लोग निकल रहे हैं